পাপা এতিয়া ৰাখিছোঁ দিয়ক। হেল্ল', অঁ তুমি ফোন কৰিছিলা? তুমি ফোন কৰোঁতে মই পাপাৰ লগত কথা পাতি আছিলোঁ। কি হ'ল, শুই আছা নেকি? মাতটো যে বেলেগ বেলেগ লাগিছে। খোৱা বোৱা উঠিছোঁহে আৰু। চাহ তাহ খালানে নাই? খালোঁ। তুমি খালা? হেৰি আবেলি লগ কৰিব আহিব পাৰিবা নেকি? চাওঁ দিয়াচোন, মই আবেলি গ'লে তোমাক কল কৰিম। বাৰু এতিয়া মই ৰাখিছোঁ দিয়া। ঠিক আছে নহ'ব। ৰাজু ইমান দিনৰ মূৰত আহিলি, আমাৰ ফালে নহাই হলি যে। খুৰী সময় নোপোৱা হ'লো ৰখক। ইমান ব্যস্ত থকা হলি নে তই? খুৰী কথা এটাহে ক'ব আহিছিলোঁ ৰখক। কি কথা কচোন? আপোনালোকৰ ছোৱালীজনী ঘৰত আছেনে? কিয় হ'ল, তাই অলপ বাহিৰলৈ গৈছে। মানে খুৰী তাই হোমেনৰ পুতেকৰ লগত সম্পৰ্কটো ভাল দেখা নাই। কি কথা কওঁ তই বিলাক? খুৰী দেখিছোঁ কাৰণেহে কৈছোঁ, নিজৰ বুলি কৈছোঁ আৰু ভাবি চাব এবাৰ। খুৰী যাওঁ আৰু দিয়ক, বেয়া চেয়া নাপাব। লগৰ ছোৱালীজনী ঘৰৰ পৰা আহিব। এই হোমেনৰ পুতেকৰ লগত পাৰিজাতৰ সম্বন্ধটো মই ভাল দেখা নাই। পাৰিলে সৰুটোৰ লগত দিয়াতকৈ ভাল মানুহৰ ঘৰ চাই বিয়া দিয়াটো ভাল হ'ব নেকি? বাপেকে পাৰিজাতলৈ ফোন কৰি গালি দিলে আৰু ক'লে তই তাক এৰি দে, নহ'লে দেখা নাপাবি, কৈ ফোনটো কাটি দিলে। হেল্ল', বা আজি ফোন এটাও কৰিব পৰা নাই। মই আৰু আজিৰ পৰা তোমাৰ লগত কথা পাতিব নোৱাৰিম। আজিৰ পৰা মোক পাহৰি যা। তুমি এইবিলাক ধেমালি কৰিছা ন? আমাৰ সোণালী সপোনবোৰ মিছা আছিলে নেকি? মিছা মিছা মিছা, সকলোবোৰ মিছা আছিল।
কেইদিনমানৰ পাছতেই তাই বিয়া হৈ গুচি গ'ল। সদায় সদায় ৰাতি মদ খাই আহিলে হয়নে তুমি? মোৰ হয় মোৰ কথা তই কোৱাই নাই ক'বলৈ আমাৰজনী তই খবৰ খাতি নিদিয়াকৈ আহিলি যে আমাৰজনী আছো না পেলাই বহি আছো না আমাৰজনী কচোন ক তোৰ খবৰ খাতি ক তোৰ মনটো বৰ দুখ মনাই আছ ক আপুনি কৈছে নহয় ধনী ঘৰত সুখত থাকিবি বুলি মই বহুত সুখত আছোঁ দিয়ক। সি মোক সদায় মদ খাই অত্যাচাৰ কৰে। কালি মোক চৰো মাৰিছে। পাৰিলে সৰুটোৰ লগত দিয়াতকৈ ভাল মানুহ ঘৰ চাই বিয়া দিয়াটো ভাল। পাৰিজাতৰ কথাৰ পৰা মাকে বুজি পালে যে টকা পইচাই সকলো সুখ দিব নোৱাৰে আৰু জোনাকে সকলোবোৰ পাহৰি নিজৰ কামত মন দিলে। Please subscribe, press the bell icon, like and comment.